প্ৰফিট কোনটোত বেছি হ'ব তইহে জানিবি কোনটোত ধৰ বাইদেউ মানে আপোনাক সুধিবলৈ কৈছে কওকচোন মইতো তোক ৱেটো দিলোৱে বাকী তই চইচ কৰ নহয় কওক নেক্সটটোত নে বডিটোত প্ৰফিট হ'ব কমিশ্যন কিবা এটা দিবি কমিশ্যনো লাগে আকৌ ভাবি ভাল লাগিলহেঁতেন বৰ বিপাঙত পৰিছোঁ এতিয়া দেই হয় হয় অঁ শিকিলে গ'লে গোটেইখিনি পোৱা যাব নহয় মই ওলাব পাৰিম নট এ প্ৰব্লেম হয় ঠিক আছে আপুনি মোক কৈ দিলে হ'ল হয় মোৰ পেন আছে কি আপুনি মোক কৈ দিয়ক মোৰ এড্ৰেছ কাক লাগে এড্ৰেছটো লিখক কওক কওক ছাৰ হয় হাউচ নম্বৰ 33 বাইলেন নম্বৰ 4 আনন্দনগৰ গুৱাহাটী 781005 হয় কৃষ্ণ বসী হয় ঠিক আছে থেংক ইউ ঠিক আছে ছাৰ হয় হয় অ'কে এইটো কি লিখিলে এড্ৰেছটো এয়া আপোনাৰ হেণ্ড ৰাইটিং অ' গড আপুনি এনেকৈ কওঁতে মোৰ মালে মনত পৰি গৈছে কিয় বা মোৰ এই হেণ্ড ৰাইটিংবোৰ বেয়া কাৰণে মায়ে এদিন কৈছিল এয়া তোৰ হেণ্ড ৰাইটিং আৰু তেতিয়াই মায়ে মোৰ মুখলৈ চাই কৈছিল মোক ডিস্কভাৰ কৰিছিল কি এদিন মই ডক্টৰ হ'ম আৰু নহ'লনো কিয় আপুনি কাপোৰ ধোৱা এলাহ মেম ডক্টৰে কাপোৰ ধুৱাই নে ট্ৰিটমেণ্ট কৰে নহয় মানে ডাক্তৰে যে যিটো চোলা পিন্ধে তাৰ ওপৰত যে বগা এপ্ৰন এটা পিন্ধে সেইটো খুব ঘনাই লেতেৰা হৈ যায় মেম Okay. সেইটো ধুই থাকিব লাগে যে মই এইবিলাক নোৱাৰোঁ মই পুলিচে অ' আচ্ছা সেইকাৰণে আপুনি ডক্টৰ নহ'ল ন ঠিকে আছে এটা কাম কৰক এড্ৰেছটো লওক বস্তু এটা দিম মানুহটোক দি থৈ আহক এইবোৰ আখৰে ধৰিব যাওক ননচেন্স ডক্টৰ হয় এপ্ৰন লেতেৰা কাৰণে তেওঁ ডক্টৰে নহ'ল কথা মানে একে তুমি এবাৰ ঘোঁৰা ব্যৱসায়ত লাগিবা তাকেতো তই এতিয়া মোক ছাজেষ্ট কৰ যে মই হোল বডিটোত ধৰোঁ নে নেজত ধৰোঁ মাংসত ধৰা ঘোঁৰাৰ মাংস বিকিলে মোক সোধাই এৰিব ইনচে মিলে মই তোমাৰ মাংসৰ কথা কৈছো এই সোপা মাংসলৈ হেলাই হেফাই থকাতকে তাৰ অকণ অকণ কাটি ডেইলি বিক্ৰী কৰা চিকেন বুলি মানুহে লৈ ল'ব নিজৰ বুলি দুগাল গৰম কৰোঁ জালি কৰোঁ নালাগে চালা ঘোঁৰা ইনচে মিলি এই গাগদা অকণমান সহায় কৰিবনে বিজনেছৰ ক্ষেত্ৰত বিজনেছৰ ক্ষেত্ৰত এতিয়া চাবা দেই বিউটি কে কোৱা হিষ্ট্ৰীটোৰ মতে যদি তুমি যোৱা তেতিয়াহ'লে ঘোঁৰাৰ হোল বডিৰ বিজনেছটো কৰিব লাগে তেনেহ'লে হোল বডিতে ধৰি দিওঁ নহয় কিন্তু মোৰ মতে নেজডালতহে প্ৰফিটটো হ'ব নেকি তেনেহ'লে নেজত ধৰি দিওঁ কিন্তু পলিটিক্সত আকৌ নেজডালৰ কি কাম তেন্তে হোল বডিতে ধৰি দিম নহয় হোল বডিত ধৰিবা বাৰু কিন্তু নেজডালতহে প্ৰফিটটো হ'ব নেকি তেনেহ'লে নেজত ধৰোঁ নহয় নহয় তুমি আগধৰি এটা কথা চিন্তা কৰি ল'বা দেই বিজনেছত কিন্তু লাভ লোকচান দুইটাই হয় তুমি কোনটোত ধৰিবা সেইটো কিন্তু আগধৰি ঠিক কৰি ল'বা কনফিউজ কৰি কেলে মাৰিছে ছাবজেক্টটোৱে কনফিউজিং মই এতিয়া কি কৰিম বাৰু কোনটো কৰোঁ তই মাথা মাৰ বাইদেউ আফটাৰ ৰিজাল্ট ঘোঁৰাৰ নেজৰ ডিমাণ্ড আহিব নে হোল বডিটোৰ আৰু মই ঘোঁৰা আনিম ক'ৰ পৰা আৰু আৰৱৰ পৰা আনিবলৈতো বহুত পইচা লাগিব আৰু কৰোণা সময়ত প্ৰব্লেমো হ'ব তুমি ঘোঁৰা আনি বজাৰত বিক্ৰী কৰিবা অঁ পলিটিকেল পাৰ্টিবোৰেতো কিনিব হৰ্চ ট্ৰেডিং বিউটি পলিটিক্সৰ হৰ্চ ট্ৰেডিং মানে আচল ঘোঁৰাটোক বুজোৱা নাই ইয়াক সাংকেতিক শব্দ হিচাপেহে ব্যৱহাৰ কৰা হৈছে মানে তোৰ মূৰত মাল কিমান আছে চাইছিলোঁ হৰ্চ ট্ৰেডিং হৈছে MLA MPক কিনা বেচা কৰাৰ এটা প্ৰক্ৰিয়া এই যে এটা দলে যদি চৰকাৰ গঠন কৰিবলৈ MLA MP কম হয় বেলেগ দলৰ পৰা যে কিনা বেচা কৰে ধাৰে লয় সেই প্ৰক্ৰিয়াটোক কয় হৰ্চ ট্ৰেডিং এতিয়া MLA MPবোৰ মানে বজাৰৰ শাক পাচলিহে হ'লগৈ কেতিয়াৰ পৰা এইবোৰ ষ্টাৰ্ট হ'ল ইণ্ডিয়ান পলিটিক্সত যেতিয়াৰ পৰা কোৱালিশ্যন গভৰ্ণমেণ্ট অৰ্থাৎ মিলিজুলি চৰকাৰ কনচেপ্টটো আহিল তেতিয়াৰ পৰাই হৰ্চ ট্ৰেডিং আৰম্ভ হ'ল যিয়ে ঘোঁৰা কিনিব পাৰিব তেওঁৱে গাদী দখল কৰিব পাৰিব এইবিলাক কিন্তু বহুত বেয়া কথা দেই সঁচাকৈ বেয়া কথা কিন্তু ন মেম অভিয়াছলি বেয়া কথা মানুহৰ নীতি আদৰ্শ মূল্যবোধ এইবোৰ থাকিব লাগে